হেল্ল' মোৰ মৰমৰ ভাই ভণ্টিসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট 3ত থকা MCQ কুৱেশ্যনখিনি, অৰ্থাৎ পাৰ্টৰ ভিতৰত থকা শ্বৰ্ট কুৱেশ্যনখিনি। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে? ইয়াৰ উত্তৰটো হ'ব, অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব, অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ইকনমিয়াৰ পৰা লোৱা হৈছে। 3 নম্বৰ প্ৰশ্ন, অৰ্থবিজ্ঞানৰ পিতৃ কোন? ইয়াৰ উত্তৰটো হ'ব, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথ। 4 নম্বৰ প্ৰশ্ন, অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰটো হ'ব, অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। তাৰপিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰটো হ'ব, অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো নাইনেল ৰবিনছনে আগবঢ়াইছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰটো লিখিবলৈ পাহৰিছোঁ, বাৰু আমি দি দিম। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হৈছে, এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? ইয়াৰ উত্তৰটো হ'ল, অৰ্থনীতিবিদ এডাম স্মিথৰ তেখেতৰ 1776 চনত প্ৰকাশিত গ্ৰন্থ এন ইনকুইৰী ইনটু দ্য নেটোৰ এণ্ড কাউচেছ অফ দ্য ৱেল্থ অফ নেশ্যনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে। তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে? ইয়াৰ উত্তৰটো, অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে তেখেতৰ 1890 চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ দ্য প্ৰিন্সিপল্ছ অফ ইকনমিক্সত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো হৈছে, নাইনেল ৰবিনছনে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে? ইয়াৰ উত্তৰটো হ'ল, অৰ্থনীতিবিদ নাইনেল ৰবিনছনে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেটোৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্সত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে। তাৰপিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো হৈছে, এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰবাণী বুলি কোনে কৈছিল? ইয়াৰ উত্তৰটো হ'ব, এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰবাণী বুলি সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে কৈছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে, দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰটো হ'ল, দক্ষতাৰ ওপৰত গুৰুত্ব দি নৰ্দহাছে আৰু ছেমুৱেলছনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হ'ব, কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব, কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাটোক উপযোগিতা বুলি কোৱা হয়। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো, উৎপাদিত আহিলাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব, উৎপাদিত আহিলাক সামগ্ৰী বুলি কোৱা হয়। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হৈছে, মাইক্ৰ' আৰু মেক্ৰ' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব, মাইক্ৰ' আৰু মেক্ৰ' শব্দ দুটা মিক্ৰ'ছ আৰু মেক্ৰ'ছ শব্দৰ পৰা লোৱা হৈছে। আজিৰ কাৰণে এইখিনি আছিলে। মোক ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া মই যেতিয়া অনুশীলনী থকা প্ৰশ্ন এণ্ড এনচাৰখিনি দিম সেইখিনি চাব পাৰিব।